होनायाव नै बेखौ पास होदो आरो बेखौ पास होदो ओमफ्राय बेखौ उनाव बे फालिखौ गांसे उनाव ओमफ्राय बे फैसाखौ फरन्थाया गाव लाखिनानैसो उनावसो होदो बे फैसाखौ बेसेबां होनाय 1000सो सोर होनाय फरन्थाया होदो मा बियो सोर बियो फरन्थाया मानि फरन्थायाथ' सोरनिफ्राय लायखो बेथ' लामायाव हारसिं थांनानैसो लायदों बेखौ जों नुवाखै माबे दोननो बेलाय दा ओरै होनदों आरो नै नोंसोर जयेन जानायनि फैसा 1000 होलांदो लादो होननानै बियो सानना होदों आरो পোনপ্ৰথমে মই মিডিয়া পাৰ্চনলৈ ধন্যবাদ জ্ঞাপন যাচিলোঁ মই ৰাবাং প্ৰাইমাৰী কমিটি BPF-ৰ হৈ যোৱাকালি ইলেকশ্যন কেম্পেইনৰ সম্পৰ্কে ক্লাৰিফিকেশ্যন দিবলৈ ওলাইছোঁ যোৱাকালি ৰাবাং প্ৰাইমাৰী কমিটি BPF-ৰ অন্তৰ্গত ৰান্ধনীপাৰা গাঁৱত UPPL দলৰ পৰা ইলেকশ্যন কেম্পেইন সম্পৰ্কে আহিছিলে তেওঁলোকে তাত আমাৰ ককলাবাৰী সমষ্টিৰ UPPL-ৰ কেণ্ডিডেট তেখেত মন্টু বড়ো আৰু এগৰাকী বিনা গয়াৰী তেখেতসকলে আহিছিলে কেম্পেইনৰ সম্পৰ্কে তাত তেওঁলোকে আমাৰ BPF দলৰ দুগৰাকী মহিলা তেওঁলোকক মাতি পেলাই UPPL-ত যোগদান হোৱা বুলি তেওঁলোকে আদৰণি জনাইছে টকা 1000 দি পেলাই তেওঁলোকক বিহুবানেৰে আদৰিছে সেই সম্পৰ্কে তেওঁলোকে আমাৰ আগত জনাইছে যে আমি UPPL-ৰ এই কেম্পেইনত অহা নাছিলোঁ আমি এটা কামত আহিছিলোঁ তেওঁলোকে কৈছে যে গাঁৱৰ দোকানত আহিছিলোঁ তেল নিয়াৰ নামত তাতে তেওঁলোকে UPPL-ৰ গাঁৱৰে মানুহ লগ পাই তেওঁলোকক মাতিছে যে এনেকুৱা পইচা দিম আপোনালোকে ইয়াতে মিটিংটো শুনক মিটিংটো শুনিলেই আমি পইচা দিম তেওঁলোকেতো আৰু ভাবিলে কি মিটিং শুনাতো কোনো কিবা নাই দায় নহয় সকলোৰে অধিকাৰ আছে হিচাপে তেওঁলোকে থাকিলে কিন্তু থাকাতে এটেণ্ড হোৱাতে তেওঁলোকক মানে বিহুবানেৰে আদৰণি জনালে তেওঁলোকে আচৰিত জনালে দুখ পালে মনত সেই সম্পৰ্কে মানে গাঁৱৰ মানুহ বা তেওঁলোকৰ হাজবেণ্ড আমাৰ BPF দলৰে মানুহ তেওঁলোকে দুখ প্ৰকাশ কৰিলে আমাক জনালে আমাৰ গাঁৱত এনেকুৱা আহি পেলাই UPPL দলৰ পৰা আহি পেলাই আমাৰ ৱাইফক এনেকুৱা জইন কৰিলে দুখ পাইছে আমাৰ গাঁৱত সেনেকুৱা সংঘাত হৈছে সেইকাৰণে আমি আজি মিডিয়াৰ থ্ৰুদি জবৰদস্ত তেনেকুৱা একো কৰা নাই যেনিবা আপোনালোকে মিটিঙত আহক শুনক সেইটো কৈছিলে তেওঁলোকে জবৰদস্ত মানে বিহুবানটো মানে গলত আলাই দিলে তাৰপিছত 1000 টকা লওক বুলি তেওঁলোকে দিছে টকাটো তেওঁলোকৰ হাতত আছে এতিয়া আমাক নালাগে বুলি কৈছে তেওঁলোকৰ হাজবেণ্ডে আমাৰ BPF-ৰ কৰ্মী তেওঁলোকেও আমাৰ ওমেন BPF-ৰ এজন সহকাৰী কৰ্মী সেই হিচাপে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি ক্লাৰিফিকেশ্যন দিছোঁ তেওঁলোকে মানে জবৰদস্ত মানে UPPL-ত যোগদান হোৱা বুলি প্ৰচাৰ কৰিছে আৰু সেইটো মিছা কথা আমাৰ BPF-ৰ তেওঁলোকে এজন দলীয় কৰ্মী উপনিৰ্বাচনৰ BPF-ৰ হৈ তেখেত শংকৰ বসুমতাৰী তেওঁ BPF জন্মদাতা ককলাবাৰী ব্লক কমিটি গঠন হোৱাৰ পৰাই তেওঁ সাধাৰণ সম্পাদক হৈছিলে তাৰে পিছত তেওঁ তিনিবাৰ সভাপতি কাৰ্যকাল কৰিলে আজিও তেওঁ সভাপতি কিন্তু তেখেতক আমাৰ ককলাবাৰী ব্লক কমিটি অন্তৰ্গত বা ককলাবাৰী সমষ্টিৰ অন্তৰ্গত যিখিনি প্ৰাইমাৰী কমিটি BPF আছে তেওঁলোকে সম্পূৰ্ণভাৱে সমৰ্থন দিছে তেওঁ এজন ভাল কৰ্মী এই হিচাপে আমাৰ গোটেই মানে ৰাইজে আৰু প্ৰাইমাৰী কমিটি তেওঁক মানে ছাপোৰ্ট কৰিছে সেই হিচাপে আমি প্ৰাৰ্থী হিচাপে থিয় কৰাইছোঁ আমিতো মানে জিকিম বুলি আশাবাদী তাৰমানে আগৰ দিনত বেলেগ আছিলে এতিয়া BTR হোৱাৰ পিছত প্ৰমোদ বড়ো চৰকাৰে যিখিনি কাম কৰিম বুলি কৈছিলে যিখিনি নিবনুৱাক চাকৰি দিম বুলি কৈছিলে আজিলৈকে একোই কৰিব নোৱাৰিলে আজিলৈকে এজনো চাকৰি দিব নোৱাৰিলে সেইবিলাক কথা প্ৰমোদ বড়ো চৰকাৰে আজি ৰাখিব পৰা নাই সেইটো বুজি পেলাই মানে বহুত UPPL-ত যোগদান হোৱা বা UPPL-ত ভোট দিয়া মানুহবিলাকে আজি সলনি হৈছে BPF দলতে আমি ভোট দিম বুলি
বহুতে পৰিৱৰ্তন হৈছে হিচাপে আমি জিকিম বুলি আশাবাদী